Hello everyone. সকলোকে আজি ক্লাছটোলৈ আদৰণি জনাইছো। আমি আজি ক্লাছটো আলোচনা কৰিম প্ৰিপজিশন। যোৱা ক্লাছত আমি আলোচনা কৰিছিলো at, in আৰু on প্ৰিপজিশন with regards to time. আজি আমি সেই একেটা প্ৰিপজিশন at, in আৰু on আলোচনা কৰিম with regards to place. ওকে, এটা কাম কৰো, যোৱাকালি কথাখিনি অলপ ৰিকল কৰো, ঠিক আছে? আমি যোৱাকালি পঢ়িছিলো এটৰ ব্যৱহাৰ যদি ঘড়ীৰ সময় বুজায় 1 o'clock, 12 noon, 2 p.m, 4 a.m, ঘড়ীৰ সময় বুজালে তাৰ আগত আমি কি ব্যৱহাৰ কৰিছিলো? এট ব্যৱহাৰ কৰিছিলো। আকৌ কৈছিলো যে দিনটোক যদি আমি ভাগ কৰো সৰু সৰু ভাগত, যেনেকৈ সানৰাইজ বা ডাউন, ডেব্ৰেক, সানসেট, হয়, বা ডাস্ক, টুইলাইট, এই যে সৰু সৰু কিছুমান ভাগ আছে, মিডনাইট, নুন, আমি এটা দিনকে ভাগ কৰিছো, ব্ৰেক কৰিছো সৰু সৰু পাৰ্টত, একজেক্ট কিছুমান টাইমত। এই সময়বোৰৰ আগত আমি এড ইউজ কৰোঁ, ঠিক? আৰু কিছুমান শব্দ আছিল যেনেকৈ এট দ্য মুমেণ্ট, এট দ্য উইকেণ্ড, আমি মনত ৰাখিব লাগিব এইবোৰ শব্দ। এট ইষ্টাৰ, এট খ্ৰীষ্টমাছ। কিন্তু কৈছিলোঁ কি যে যদি খ্ৰীষ্টমাছ শব্দটোৰ পিছফালে ডে থাকে তেতিয়াহ'লে অন ব্যৱহাৰ হয়। এইখিনি গ'ল আমাৰ এটৰ ব্যৱহাৰ। এইবাৰ আহোঁ আমি অনত। অনত কি কৰিছিলোঁ যে কেলেণ্ডাৰৰ আগত আমি অন আৰু ইন দুটা প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ। কেলেণ্ডাৰৰ ভিতৰত যিটো ডেইজ, ছানডে, মানডে, টিউজডে বা ডেট, 1 জানুৱাৰী, 31 মাৰ্চ, হয়, এই যে তাৰিখবোৰ আৰু ডেইজবোৰ এইবোৰৰ আগত আমি অন ব্যৱহাৰ কৰোঁ, ৰাইট? কিন্তু সেই একেখন কেলেণ্ডাৰত এটা মাহেকৰ নাম থাকে, তাৰিখ থাকে, ডেইজ থাকে, মানে ডেটছ আৰু ডেইজ থাকে, তাৰ আগত আমি অন ব্যৱহাৰ কৰোঁ। কিন্তু আৰু কিছুমান থাকে কি মান্থ, ইয়েৰ, এই মান্থ আৰু ইয়েৰৰ আগত আমি ইন ব্যৱহাৰ কৰোঁ, কাৰেক্ট? আৰু কৈছিলোঁ এনেকুৱা কথা যে এটা ৱৰ্ড, যিটো ৱৰ্ডৰ পিছফালে ডে শব্দটো যুক্ত হৈ থাকে, যেনেকৈ ইণ্ডিপেণ্ডেন্স ডে, এই ডে শব্দটো যদি যুক্ত হৈ থাকে কোনোবা ৱৰ্ডৰ লগত, তাৰ আগত আমি অনহে ব্যৱহাৰ কৰিম, ৰাইট? আৰু কোৱা হৈছিল মৰ্ণিং, ইভিনিং, আফটাৰনুন, এই শব্দবোৰৰ আগফালে বা পিছফালে যদি ডে সূচক, দিন বুজোৱা কিবা এটা শব্দ থাকে, যেনেকৈ ডেছ দ্য মৰ্ণিং অফ 21 জানুৱাৰী। 21 জানুৱাৰী এটা দিন আৰু তাৰ আগফালে মৰ্ণিং আছে, তো এই মৰ্ণিঙৰ আগত আমি অন ইউজ কৰিম। মৰ্ণিং, আফটাৰনুন বা ইভিনিঙৰ আগফাল বা পিছফালে দিন বুজোৱা যদি কিবা এটা শব্দ থাকে তাৰ আগফালে আমি অন ইউজ কৰিম। এইবাৰ আহোঁ আমি ইনত। অলৰেডি ক'লোঁ যে মাহেকৰ আগত, বছৰৰ নামৰ আগত ইন আহে, আৰু ঋতুৰ আগতো ইন আহে, যেনেকৈ ইন ছামাৰ, ইন উইণ্টাৰ, হয়? তাৰপিছত চেঞ্চুৰী, শতিকা, দশক মানে ডিকেডছ, এইবোৰৰ আগতো ইন আহে, ঠিক? আৰু ইন ব্যৱহাৰ হয় যদি পিৰিয়ড বুজায়, 1 মিনিট হওক, 1 ঘণ্টা হওক, ইন এন আৱাৰ, ইন এ মিনিট, ইন এ উইক, ইন এ ইয়েৰ, এটা বছৰ, 10 years, এটা পিৰিয়ড, এই গোটেইবোৰ পিৰিয়ড। আৰু পিৰিয়ড বুজালে তাৰ আগত আমি ইন ব্যৱহাৰ কৰোঁ, কাৰেক্ট? আমি এইখিনি আলোচনা কৰিছিলোঁ। অ'কে, আজি সেই ইন, অন আৰু এটৰ ব্যৱহাৰ স্থান সম্পৰ্কে কেনেকৈ ব্যৱহাৰ কৰা হয় সেইটো আমি আলোচনা কৰোঁ। ইয়াত লিখা হৈছে যদিহে সৰু ঠাইৰ নাম হয়, ধৰক কাবাইদ্ৰী, চলন্তাপাৰা, সৰু ঠাই, কেইজন মানুহ জানে? হাৰ্ডলি লোকেলিটিজ থকা মানুহখিনিয়ে গম পায়। এতিয়া মই যদি গুৱাহাটী, বেছি দূৰ নালাগে, গুৱাহাটীত গৈ যদি কওঁ বালাপাৰা, তেওঁলোকে চিনি পাব নেকি? কাবাইদ্ৰী চিনি পাব নেকি? নাপায় চাগে, হয়? বা চিনি পাওঁকে, 2-1জন মানুহ চিনি পাবই পাৰে,
কিন্তু সিমানটো ফেমাছ নহয় না ডাঙৰ ঠাইতো নহয় না সৰু ঠাই বুজালে তাৰ আগত আমি এড ইউজ কৰোঁ যিকোনো সৰু ঠাই স্মল প্লেচ তো যিবোৰ সৰু ঠাই তাৰ আগত আমি এড ইউজ কৰোঁ এতিয়া সৰু ঠাইৰ নাম কি ধৰক ভিলেজৰ নাম কাবাইত্ৰী চলন্তাপাৰা বালাপাৰা পাৰ্লিতল খুটামাৰী হোৱাট এভাৰ গাঁৱৰ নাম তাৰ আগত আমি এড ইউজ কৰিম যদি কোনোবা টাউনৰ নাম হয় এতিয়া আমাৰ অসমত বহুত ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টবোৰ এখন টাউন এতিয়া বঙাইগাঁও টাউন গোৱালপাৰা টাউন অভয়পুৰী এখন টাউন কালিদাৰ জগিউপা টাউন হ'ব ওলাইছে নেকি তো টাউন বুজা টাউন নামৰ আগত আমি কি কৰিম এড ইউজ কৰিম টাউনৰ নামৰ আগত যিকোনো টাউন গুৱাহাটীখন টাউন নেকি কি চহৰ চিটি চিটিৰ নামৰ আগত কিন্তু আমি এড ইউজ নকৰোঁ আমি যদি কৰোঁ গাঁৱৰ নামৰ আগত ভিলেজৰ নামৰ আগত টাউনৰ নামৰ আগত আৰু ডিষ্ট্ৰিক্ট এতিয়া অভয়পুৰীখন কি টাউন তো টাউনৰ নামৰ আগত আমি এড ব্যৱহাৰ কৰোঁ ডিষ্ট্ৰিক্টৰ নামৰ আগত আমি এড ব্যৱহাৰ কৰোঁ কিন্তু গুৱাহাটীৰ যেতিয়া নাম কওঁ আমি গুৱাহাটী শব্দটো সেইখন চিটি তেতিয়া তাৰ আগত আমি কি ইউজ কৰিম ইন ইউজ কৰিম নট এড হ'ব এতিয়া যোৰহাটৰ কথা কৈছোঁ যোৰহাট এখন জিলা এই যোৰহাট ডিষ্ট্ৰিক্টৰ আগত আমি এড ইউজ কৰিম এতিয়া যোৰহাটক যদি চিটি হিচাপে ঘোষণা কৰা হয় চিটি বুলি বা ডিব্ৰুগড়ক যদি চিটি বুলি ঘোষণা কৰা হয় তাৰ আগত আমি হয়তো ইন ইউজ কৰিম বাকী ৱৰ্ল্ডত যিমান চিটি আছে ফেমাছ প্লেচ আছে যদি ই চিটি হয় তেতিয়াহ'লে তাৰ আগত আমি ইন ইউজ কৰিম যদি টাউন হয় এড ইউজ কৰিম হি লিভছ এট চলন্তাপাৰা চলন্তাপাৰা এখন সৰু ঠাইৰ নাম এখন গাঁৱৰ নাম সেইকাৰণে আমি ইয়াত এড ইউজ কৰিছোঁ ঠিক বঙাইগাঁও এখন টাউন বুলি ক'ব পৰা যায় এখন ডিষ্ট্ৰিক্টৰ নামো কোৱা যায় ইয়াত আচলতে টাউন নহয় টাউন বুজাইছে দেয়াৰ ইজ এ মিউজিয়াম এট বঙাইগাঁও বঙাইগাঁৱত কি আছে এটা মিউজিয়াম আছে অ'কে তাৰপিছত চাওক দ্য SDO অফিচ ইজ এট অভয়পুৰী টাউন অভয়পুৰী এখন টাউন হয় গতিকে ইয়াত এটা SDO অফিচ আছে সেইকাৰণে আমি টাউনৰ আগত এড ইউজ কৰিছোঁ অ'কে এইবাৰ চাওক টু ডিনট লোকেশ্যন বা পইণ্ট মাইণ্ড কৰিব পইণ্ট বুজালে লোকেশ্যন বা পইণ্ট চে লাইফ স্কিল পাঠশালা এটা পইণ্ট না এতিয়া বাপন যদি ফোন কৰা হয় বাপন ক'ত আছা বোলে লাইফ স্কিল পাঠশালাত আমি ক'ত আহিম বিচাৰি ইয়াত আহিম না এটা পইণ্ট নহয় এই পইণ্ট বুজালে বা লোকেশ্যন বুজালে তাৰ আগত আমি এড ইউজ কৰোঁ পাৰ্টিকুলাৰ এটা প্লেচ এতিয়া মই যদি কওঁ এই পেচেণ্টজনক হস্পিটেল লৈ যোৱা হৈছে আমি কোনটো হস্পিটেলত যাম কিয় গোৱালপাৰা হ'ব পাৰে বঙাইগাঁও হ'ব পাৰে হস্পিটেলত লৈ যোৱা হৈছে ক'ত লৈ যোৱা হৈছে নিশ্চয় এটা নাই নট পাৰ্টিকুলাৰ চাৰ্টেন নহয় যিবোৰ বস্তু চাৰ্টেন নহয় তাত আমি বেলেগ প্ৰিপজিশ্যন ইউজ কৰোঁ কি কৰোঁ পিছত আলোচনা কৰিম যিটো বস্তু চাৰ্টেন এটা পইণ্ট যে মানুহজন অমুক জেগাটোত আছে তাত আমি এড ইউজ কৰিম হ'ব যেনেকৈ আমি কওঁ তেওঁ কলেজত আছে পূজা ক'ত আছে কলেজত আমি চলন্ত মহাত্মা গান্ধীত যাম তাক বিচাৰি হয় এতিয়া পংকজ ক'ত আছে ঘৰত আমি ক'ত যাম য'তে ত'তে বিচাৰি যাম নেকি বোলে ঘৰটো কোনটা বা ঘৰ সেইটোতো নহয় আমি জানো পংকজৰ এটা নিজা ঘৰ আছে ৰাইট তো আমি পংকজৰ ঘৰত যাম এটা একজেক্ট লোকেশ্যন হি ইজ এট ইউনিভাৰ্চিটি তেওঁ ক'ত আছে এতিয়া ইউনিভাৰ্চিটিত আছে গতিকে ইউনিভাৰ্চিটি শব্দটোৰ আগত আমি এড ইউজ কৰোঁ এতিয়া পাৰ্টি বুলি ক'লে হি ইজ এট এ পাৰ্টি কোনোবা এটা পাৰ্টিত আছে পাৰ্টিকুলাৰ কোনোবা এটা পাৰ্টিৰ কথা কৈ আছোঁ এটা মেচ কনফাৰেন্স ব্ৰিজ তেওঁ ক'ত আছে বৰ্তমান ব্ৰিজত আছে আচ্ছা এই বাক্যটো কি হ'ব পাৰে উই আৰ চিটিং এট দ্য টেবুল না অন দ্য টেবুল হ'ব টেবুল থাকিলে এট দ্য টেবুল না অন দ্য টেবুল ইয়াততো মই লিখিছোঁ এট আমাৰ ধাৰণা কি হ'ব লাগে অন দ্য হি ইজ চিটিং এট দ্য টেবুল অৰ অন দ্য টেবুল হি ইজ চিটিং এট দ্য টেবুল না অন দ্য টেবুল জেনেৰেলি আমাৰ ধাৰণা কি that হি ইজ চিটিং অন দ্য টেবুল আমি এনেকৈ ভাবোঁ কিন্তু সেইটো দিলে ভুল হ'ব অন দিলে আমি এড দিলোঁ কিয়
মানুহ এটা কথা কওক মানুহ টেবুলত বহে নেকি টেবুল বহা জায়গা হোটেলত গেলে কি কয় এই 8 নম্বৰ খানাত কি দে দ 8 নম্বৰ টেবুলত খাদ্য দে মিঠাই লাগে বলে 8 নম্বৰ টেবুলত তাতে মানুহ বহিছে টেবুলত বহে নেকি লোকেশন এটা পয়েন্ট এটা এটা পয়েন্ট কত বিচৰি যাব তাক হে 8 নম্বৰ টেবুলখনত হয় না কথাটো তো এনেকে পয়েন্ট বুজাৰ কাৰণে আমি এড ইউজ কৰো নট অন দা টেবুল কোনো মানুহ টেবুলত নবহে বহে নেকি টেবুলত এতিয়া কোনবা এনে বহিছে বেলেগ কথা বাট বহা জায়গা নহয় না এখন টেবুলৰ ওপৰত যদি কিবা বস্তু থাকা বুজায় তেতিয়াহ'লে অন হ'ব পাৰে কিন্তু টেবুলত তাৰ বহা বুজা নাই না সেইটো এটা পয়েন্ট মাত্ৰ বুজি পোৱা গৈছে কথাখিনি ওকে এইবাৰ 2 নম্বৰ পয়েন্টটো চাওক দ্য বয় ইজ সিটিং এট দ্য লাষ্ট ডেস্ক কি বস্তু যেনেকৈ তোমালোকে কপিবোৰ থৈ দিছা যে সেইটো ডেস্ক য'ত আমি কপি থওঁ বা য'ত ৰাইটিং কৰোঁ বা বুকছ ৰাখোঁ তাততো কি নাম মানুহ নবহে ষ্টুডেণ্টে বহে নেকি তাতে বেঞ্চতহে বহে তো মই জাষ্ট লোকেশ্যন কৈছোঁ সেই লাষ্টৰ ডেস্কত থকা ল'ৰাজন হয় লাষ্টৰ যিখন ডেস্ক আছে তাতে যিজন ল'ৰা বহিছে মই লোকেশ্যন কৈ আছোঁ মই কোৱা নাই তেওঁ ক'ত বহিছে মই কৈছোঁ লোকেশ্যনটো ৰাইট সেই লোকেশ্যন ক'লে তাৰ আগত এড বহিব ক্লিয়াৰ কথাখিনি মই ইয়াত কি কৰিছোঁ এটা নোট দিছোঁ when we ask a question where the person or thing is বস্তুটো ক'ত আছে where the person ব্যক্তিজন ক'ত অথবা বস্তুটো ক'ত মানে লোকেশ্যন we use a preposition লোকেশ্যন বুজাব গ'লে ভিতৰত থকা বুজালে আমি ভিতৰত থকা বুজা নাই কিন্তু দেই আমি জাষ্ট লোকেশ্যন বুজাইছোঁ লোকেশ্যন যে বোলে বস্তুটো আছে ক'ত মানুহজন আছে ক'ত ভিতৰত বুজা নাই মই ওপৰত বুজা নাই ওপৰত বুজালে অন ইউজ কৰোঁ ভিতৰত বুজালে আমি ইন ইউজ কৰোঁ কিন্তু বস্তুটো আছে ক'ত কোনোবা এটা পাৰ্টিকুলাৰ এটা পইণ্ট বুজালে তাৰ আগত আমি কি ইউজ কৰিম এড বুজি পোৱা গৈছে কথাখিনি ওকে এইবাৰ আহোঁ আমি ইনৰ ব্যৱহাৰ যেনেকৈ আমি পঢ়িলোঁ যে সৰু ঠাইৰ নাম গাঁৱৰ নাম তাৰপিছত টাউনৰ নাম আৰু ডিষ্ট্ৰিক্টৰ নাম সেইবোৰ কি হয় এড বহে কিন্তু যদি চিটি হয় টাউন নহয় চিটি আৰু ডাঙৰ যিবোৰ প্লেচ কাণ্ট্ৰি কণ্টিনেণ্ট দেশ মহাদেশ সেইবোৰ নাম আছে ডাঙৰ চহৰৰ নাম আছে সেই নামৰ আগত আমি ইন ইউজ কৰোঁ ঠিক তো চিটিৰ আগত কাণ্ট্ৰি বা কণ্টিনেণ্টৰ আগত আমি ইন ইউজ কৰোঁ হি ইজ ষ্টাডিং ইন গুৱাহাটী এখন ডাঙৰ চিটি পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰৰ মানুহ চিনি পায় গুৱাহাটীখন বৰ পপুলাৰ হয় গতিকে ডাঙৰ চহৰৰ আগত আমি ইন ইউজ কৰিছোঁ কাৰেক্ট ঠিক তেনেকৈ লণ্ডন নাম শুনিছোঁ না আমি চবে তো এনেকুৱা ঠাইৰ আগত ডাঙৰ ঠাইৰ আগত ইন বহিব চকু বন্ধ কৰি ৰাইট ওকে এইটো নাম চাগে শুনাই নাই আমি আমেৰিকা তো আমেৰিকাৰ আগত বা আমেৰিকাৰ আগত আমি ইন ইউজ কৰিম ডাঙৰ চহৰ বা ডাঙৰ চিটি ডাঙৰ কণ্টিনেণ্ট তেতিয়াহ'লে আমি কি পঢ়িলোঁ সৰু ঠাই যেনে গাঁও টাউন আৰু ডিষ্ট্ৰিক্টৰ নামৰ আগত আমি এড ইউজ কৰিম চিটিৰ আগত আৰু দেশৰ নামৰ আগত আৰু কণ্টিনেণ্ট মহাদেশৰ নামৰ আগত আমি ইন ইউজ কৰিম এতিয়া লোকেশ্যন বুজালে পাৰ্টিকুলাৰ কিবা এটা পইণ্ট বুজালে কিবা এটা বস্তু ক'ৰবাত আছে কোনোবা এটা লোকেশ্যন যদি আমি বিচাৰি যাওঁ মানুহজন ক'ত আছে বস্তুটো ক'ত আছে সেই লোকেশ্যনটো বুজালে আমি এড ইউজ কৰোঁ কাৰেক্ট এইবাৰ আহোঁ উইদিন মানে ভিতৰত ভিতৰত মানে এনক্ল'জড এৰিয়া এটা য'ত বন্ধ চাৰিওফালে বন্ধ এই বন্ধ এৰিয়াৰ ভিতৰত যদি বুজুৱাব লাগে আমি ইন ইউজ কৰিম কিবা এটা বস্তু ভিতৰত আছে এতিয়া মোৰ পইচা আছে পকেটটো ভিতৰ হ'ল না মাছ ক'ত থাকে পানীত থাকে পানীৰ ওপৰত থাকে ভিতৰত থাকে তো আমি ইন ইউজ কৰিম ভিতৰ বুজালে আমি ইন ইউজ কৰিম হ'ব ভিতৰটো কাৰ ভিতৰ হ'ব লাগিব এৰিয়া বুলি ক'লে কাক বুজি পাওঁ আমি যেনেকৈ সেই যে ক'লোঁ ঠাই তাৰমানে
বালাপাৰা এখন এৰিয়া বালাপাৰা নিলিখো ভিলেজ লিখো হা এইটো এৰিয়াৰ নাম না নাম নিলিখো কাৰণ ভিলেজৰ বেলেগ প্ৰিপজিশ্যন আছে যেহেতু হয় এই যে ভিলেজ টাউন সিটি এইবোৰ কিন্তু কিছুমান এৰিয়া হয় এৰিয়া হয়নে নাই তো এই এৰিয়া এনেকুৱা শব্দ যদি থাকে যিবোৰ শব্দ এৰিয়া বুজায় তো এৰিয়াৰ আগত যিকোনো এৰিয়া সেই শব্দটো যদি ভিলেজ এৰিয়া শব্দটো ভিলেজ হ'ব পাৰে এৰিয়া শব্দটো টাউন হ'ব পাৰে এৰিয়া শব্দটো সিটি হ'ব পাৰে এৰিয়া শব্দটো সাব ডিভিজন হ'ব পাৰে নেকি যিটো শব্দই এৰিয়াক বুজায় ৰেফাৰ কৰে সেই এৰিয়াৰ আগত আমি ইন দিম বুজিবা কৈছে এতিয়া সেই এৰিয়াৰ ভিতৰত বুজাব লাগিব দেই যেনেকৈ হি লিভছ ইন এ ভিলেজ তেওঁ ক'ত বাস কৰে গাঁৱত গাঁও এটা এৰিয়া নহয় তো ভিলেজ বুজালে ভিলেজ শব্দটো থাকিলে টাউন শব্দটো থাকিলে সিটি শব্দ থাকিলে তাৰ আগত আমি ইন দিম কিন্তু সেই গাঁৱৰ যদি নাম থাকে ভিলেজৰ যদি নাম থাকে সিটি বাদ দি এই টাউন আৰু ভিলেজৰ নাম থাকিলে তাৰ আগত এট যদি নাম নাথাকি কেৱল ভিলেজ বা টাউন থাকে ইন আৰু সিটিৰ নামৰ আগত আমি ইন নাম নাথাকিলেও ইন হয় ওকে তাৰপিছত স্পেচ 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 কি বস্তু খালি ঠাই আৰু যেনেকৈ এই ৰুমটো এটা স্পেচ না স্পেচ নহয় ইয়েছ এই ৰুমটো এটা স্পেচ এইটো এটা স্পেচ ঠিক এতিয়া স্পেচৰ ভিতৰ বুলি কথা এটা থাকে নেকি যেনেকৈ এইটো এটা শেল্ফ এইটো এটা শেল্ফ ভিতৰ ড্ৰয়াৰটো ভিতৰ নহয় সেইটো এটা স্পেচ তো স্পেচৰ যদি ভিতৰত বুজায় উইদিন উইদিন দ্য স্পেচ তাৰ আগত আমি ইউজ কৰিম ইন দ্য ৰুম ইন দ্য গাৰ্ডেন আচ্ছা গাৰ্ডেন বুলি ক'লে আমাৰ ঘৰৰ এখন গাৰ্ডেন আছে আমাৰ ঘৰৰ এখন নিৰ্দিষ্ট গাৰ্ডেন নাই আছে না সেই গাৰ্ডেনখন কেনেকুৱা এটা এনক্ল'জড এৰিয়া হয়নে নাই গাৰ্ডেনখন এখন এনক্ল'জড এৰিয়া এই গাৰ্ডেনৰ ভিতৰত বিভিন্ন ধৰণৰ ফ্লাৱাৰ্ছ আছে নেকি তো ফুলবোৰ ক'ত আছে এটা এনক্ল'জড এৰিয়াত এটা স্পেচ সেই স্পেচৰ ভিতৰত উইদিন তো যদি এটা পাৰ্টিকুলাৰ কোনোবা এটা স্পেচৰ ভিতৰত থকা বুজায় আমি ইউজ কৰিম তাৰপিছত শ্বেপ যিকোনো এটা শ্বেপ হওক এটা বক্সৰ ভিতৰত কিবা এটা আছে আৰু তো বিভিন্ন ধৰণৰ শ্বেপ যিকোনো শ্বেপৰ ভিতৰত যদি কিবা থকা বুজায় আমি ইউজ কৰিম একবাৰ চাই লওক এক্সাম্পল কেইটা হি লিভছ ইন এ ভিলেজ মই কৈছিলোঁ যে ভিলেজ টাউন সিটি এইবোৰ এৰিয়াৰ আগত আমি ইউজ কৰোঁ হয় 2 নম্বৰ গাৰ্ডেন এটা এনক্ল'জড স্পেচ তো এনক্ল'জড স্পেচৰ আগত আমি ইউজ কৰিম যেনেকৈ ৰহিম ইজ ইন হিজ ৰুম এটা এনেকৈ এনক্ল'জড এটা স্পেচ অৰ এৰিয়া এনক্ল'জড স্পেচ তো এনেকৈ স্পেচৰ আগত আমি কাৰ এটাও স্পেচ হয় তাৰ আগত আমি ইউজ কৰিছোঁ ইন হিজ কাৰ দে আৰ প্লেয়িং ইন দ্য ফিল্ড বুলি ক'লে আমি এনেকৈ বুজাওঁ নেকি ফিল্ড বুলি ক'লে এটা এৰিয়াক বুজাওঁ ঠিক আৰু তেওঁলোকে যে খেলি আছে ক'ত বাহিৰতো নেখেলে ফিল্ডৰ উইদিন দ্য ফিল্ড নেকি ফুটবল খেলিলে ক'ত খেলিব এই ফিল্ডখনৰ ভিতৰতে খেলিব ৰাইট তো ভিতৰ বুজাইছোঁ কাৰণে আমি ইউজ কৰিছোঁ ফিল্ডৰ আগত ঠিক তেনেকৈ शी पुट দ্য মানি তাই টকাখিনি ৰাখিলে ক'ত বক্স এটা শ্বেপ আৰু শ্বেপৰ ভিতৰত যদি ৰাখা হয় তেতিয়াহ'লে ইন হ'ব নটটো কি আছিল এনেকুৱা উইচ এ এট বিফৰ দ্য নেম অফ এ ভিলেজ সেই কথাখিনি যিখিনি কথা মই আগতে কৈছোঁ যে গাঁৱৰ নামৰ আগত আমি কি ইউজ কৰোঁ এড ইউজ কৰোঁ কাবাডীৰ আগত আমি এড ইউজ কৰিম বালাপাৰাৰ আগত আমি এড ইউজ কৰিম কাৰণ এইবোৰ ভিলেজ কিন্তু বাট উইচ এ ইন
before the word village or town যদি এই ওয়ার্ড কেটা থাকে ভিলেজ বা টাউন থাকে মানে গাঁৱৰ নামৰ আগত এট নাম না থাকে যদি ভিলেজ শব্দ থাকে বা টাউন শব্দ থাকে তেতিয়াহ'লে আমি কি ইউজ কৰিম মনত ৰাখিব লগা কথা মানে এইটো এই কাৰণে কৈছো আহে ঠিক সেই কাৰণে মই ৰিপিট কৰি আৰু এবাৰ দি দিছো এইটো তো আমি ইন কত কত ইউজ কৰো ইন বেড মানে শুৱা বুজায় ঠিক ইন বেড মানে কি বুজায় শুৱা বুজায় আই এম অন বেড বুলিও ক'ব পাৰি কিন্তু জেনেৰেলি ইউজ নহয় পৰীক্ষাত যদি আহে ইন বেড আহিব ঠিক আমাৰ ধাৰণা কি অন বেড হ'ব লাগে কিন্তু পৰীক্ষকে আমাক এইটো ভুল কৰাৰ চেষ্টা কৰিব আমি ভুলতো অন বেড নিলিখিম কাৰণ ইন বেড মানে লাই ডাউন বুজায় শুৱা বুজায় ইন বেড মানে কি আই ইন বেড I just woke up মই এই মাত্ৰ সাৰ পালো but I'm still in my bed মই এতিয়া কত আছো বিছনাত আছো in a picture এটা পিকচাৰৰ ভিতৰত মানে বুজাইছে in a photograph in a car or taxi in the middle in a book in a newspaper I got it in a newspaper মই এটো পাইছিলো কত এখন নিউজ পেপাৰত ঠিক তো উইদিন এ স্পেস মই যদি কও এই সব গটেখিনি কি হয় স্পেস হয় এক একটা সেই স্পেসৰ ভিতৰত থাকা বুজাইছে সেই কাৰণে আমি ইন ইউজ কৰিছো গটাইবোৰতে ঠিক এবাৰ ইন দা ওয়ার্ল্ড পৃথিবীত আমি পৃথিবীৰ পৃষ্ঠত আছো না কত ভিতৰত পৃষ্ঠত আছো না on the world হবো না in the world হবো কিয় এটা এরিয়া নহয় in the world in the sky এটা এরিয়া by space নাকি in a street in hospital in prison এই যে হসপিটাল আৰু স্কুল কলেজ মই কি কৈ আছো এইবোৰ অলমোস্ট সিমিলার নহয় কথাগিলা যদি হসপিটালের আগত যদি ইন হইছে স্কুলের আগত তো ইন হব লাগে নিয়মতে নহয় কথাটো কলেজের আগত বাট আমি ইয়াত এড ইউজ কৰো কিয় কথাটো এনেকে নহয় সাধারণ ধাৰণা কি হসপিটালের আগত ইন হইছে জেলৰ আগত ইন হইছে স্কুল বা কলেজের আগত কিয় ইন নহল মই কি কৈছিলো যে যেতিয়া আমি কথা কও এটা প্ৰসংগত কথা কও তাই বৰ্তমান কত আছে কলেজত আছে আমি তাইক যদি বিচাৰি যাব লগা হয় পার্টিকুলার এটা কলেজত যাম কিন্তু যেতিয়া আমি হসপিটালের কথা পাতো প্রিজনের কথা পাতো পার্টিকুলার এটা না পাতো যদি লিখা থাকে সলেজ হসপিটাল তেতিয়াহ'লে আমি এড দিম এড সলেজ হসপিটাল SOLACE সলেজ হসপিটাল কথাটো বুজি পোৱা গৈছে এবাৰ হসপিটালের আগত আমি কি দিও ইন দিও কিন্তু পার্টিকুলার যদি কৰি দিও আমি সলেজ হসপিটাল দিও তেতিয়াহ'লে আমি এড দিম অন্যথা হসপিটালের আগত আমি ইন দিম জেনারেল হল না হসপিটাল কি করা হয় ট্রিটমেন্ট করা হয় রোগীক কোন হসপিটালের কথা কৈছো এনি হসপিটাল তো যেতিয়া মই এনি কথাটো বুজাম তাতে সদায় ইন হ'ব ওকে আজিৰ কাৰণে ক্লাছ এইখিনিয়ে